Hello guys, welcome back to my YouTube channel again, Washing Blog. So guys, মানে ফাইনালি আজি বহুত দিনৰ পিছত ফটো শুট কৰিব গৈ আছো। তো আমাৰ লগত আছে এন্টৰ 125 VH6 নিউ ভাৰ্জন। তো পিছফালে আছে আমাৰ পালসাৰ 150 VH6। তো আমি ক'ত গৈ আছো, লোকেশ্যন পুৰা ধুনীয়া চালিয়া লোকেশ্যন। তো কি কম, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো ৰাস্তাত ৰখিলোঁ এণ্ট্ৰি মাৰিবলৈ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ এইফালে চাওক এণ্টৰ ঘৰত কেমেৰা আছে নিকন। তো কেমেৰা লৈ গৈ আছোঁ ফটোশ্বুট কৰিবলৈ। মোবাইল দি ইমান ভাল কোৱালিটি নাহে, সেইকাৰণে মোৰ লগৰ এটাৰ কেমেৰা আছে, সেইকাৰণে লগত গৈ আছোঁ। তো গাইছ এতিয়া ফাৰ্ষ্ট টাইম আমি এণ্টৰ বাইকখন চলাই আছোঁ 125। ফাৰ্ষ্ট টাইম কেনেকুৱা ফিল আহে তো আপোনালোকে চাই থাকক ভিডিঅ'টো। অ' ভাই চাহ এণ্টৰ বহুত চালিয়া, এণ্টৰৰ পাৱাৰ আছে, বহুত পাৱাৰ আছে। পালসাৰ 150 লগত টক্কৰ দি দিব এণ্টৰ 125-এ। पूरा इंस्टेंट क्विक पिकअप আছে। তো গাইস এন্টৰ বাইকখন পুৰা চালিয়া, এতিয়া আমি অকমান উৰাই চাওঁ, আপোনালোকে চাওক আমি ভিডিঅ'টো। ফুল পিকআপ। ও ভাই সাহেব ইমান ঘাট ৰাস্তাত কি কম। তো অকমান ৰাস্তাটো বেয়া আছে, আগফালে গৈ অকমান উৰাই চাম। পুৰা চালিয়া। স্পিড ব্রেকার আৰু এটা, এইটো বেছি ডাঙৰ স্পিড ব্রেকার। স্কুটি চলোৱা এটাই মজা, গিয়াৰ চেয়াৰ চেঞ্জ কৰিব নালাগে, ডাইৰেক্ট আপুনি উঠি পেলাই ষ্টাৰ্ট কৰি দিলেই হ'ল। আৰু চাওক ৰাস্তা ইমান বেয়া ৰাস্তা। অ' ভাই চাওক কি কম আৰু। অ' মাই গড। তো অকণমান গৈ আছোঁ ডিঙৰ চাইডে ফটোশ্বুট কৰিবলৈ। আৰু তো লোকেশ্যন য'ত বেছি ভাল সেইটো চাইডত যাম। তো চাই থাকক ভিডিঅ'টো। ফাইনেলি আহি গ'লোঁ ডিঙৰ ৰুট। তো অকণমান উৰাই চাওঁ ইমান উঠে। আৰামত গাইছ 80-82 উঠি যায়। আৰু আপোনালোকে যদি অকণমান লং ৰাস্তা পায়, খালী পায়, আপোনালোকে আৰু বেছি উঠাব পাৰিব। মানে আপোনাৰ গোটেই টপ স্পীড মানে 110-12 মাৰিব এণ্টৰ 125 VH6। ভাল কণ্ডিশ্যনৰ হয় বাইক, সেইকাৰণে কুইক স্পীড উঠি যায়। ফাইনেলি আহি গ'লোঁ ডিং। ফাইনেলি গাইছ আমি টুকটুকি ৰোডত ৰখিলোঁ। তো ইয়াত আমি কেইটামান ফটোশ্বুট কৰি আছোঁ। লোকেশ্যনটো চাওক এনেকুৱা। আৰু গাইছ চাওক আমাৰ কেমেৰামেন ইয়াতে আছে। আৰু চাওক প'জ দি। তো গাইছ
গাইছ আমি পুৰা চালি আৰু জুই কেইটামান ফটো মাৰিছোঁ ইয়াত। আপোনালোকে যদি মোৰ ফটোবিলাক চাব বিচাৰে মোৰ ইনষ্টা আইডিটোৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে। প্লিজ তোমালোকে ইনষ্টাটো ফ'ল' কৰি ৰাখিবা আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। তো গাইছ আমি অকণমান আগফালে গৈ আছোঁ ফটোশ্বুট কৰিবলৈ। ইয়াত পিছত কেইটামান ফটোশ্বুট কৰিছোঁ। পুৰা চালিয়া লাগি আছে এণ্টৰ আৰু কি হ'ল তো গাইছ ইয়াত মানে পালৈ শাক পালে। মোৰ লগৰ এটাই পালৈ শাক ল'ব। এইফালে চাওক বাপৰে ইয়া চাওক 10 টকাৰ কিমানখিনি দিছে পালৈ শাক আৰু মোৰ লগৰটোৱে 10 টকা দি কিনিছে। চাওক 10 টকা হাতত আছে আৰু এতিয়া থ'বলৈ জেগা নাই মানে পলিথিন নাই। এতিয়া মানে বাইকৰ হেৰিত ভিতৰত বহাব আগত বহাই দিব পাৰিবা। তো এইখিনি ভৰাব লাগিব। এতিয়া পলিথিন নাই কি কৰিব এতিয়া। তো ভিতৰত সোমাই দিয়া ইয়াত জেগা আছে নহয় ধেৰ জেগা আছে। তো গাইছ ইমান গৰম দিছে পালৈ শাক অকণমান হেৰি হৈ যাব সেইটো গাড়ী